নমস্কাৰ, মোৰ নমিতা নিধিৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি পুনৰ নতুন এটা ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিছোঁ। গতিকে বলক ভিডিঅ'টো চাওঁ আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মই আকৌ কৈছোঁ, যদি আপোনালোকে মোৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল বাটনটো ক্লিক কৰি ৰাখিব। তেতিয়া মোৰ ভিডিঅ'সমূহ আপোনালোকে ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব আৰু ভিডিঅ'টো চাই যদি ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে আপোনালোকৰ পৰামৰ্শসমূহ জনাবলৈ নাপাহৰিব। আজিৰ থাম্বনেইল দেখি আপোনালোকে নিশ্চয় গম পাইছেই, মই আজি হেঙিং প্লেণ্টৰ কালেকশ্যনৰ ওপৰতে ভিডিঅ' বনাইছোঁ। এতিয়ালৈকে 5টামান কালেকশ্যন কৰিছোঁ আৰু শেষত নিধিৰ লগত পাৰ কৰা সময়ৰ ওপৰতো অলপ ভিডিঅ' দিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল পায় তেতিয়াহ'লে লাইক কৰিব। এইজোপা এইটো হেঙিং প্লেণ্ট। এইটো সৰু পুলি এটা আনিছিলোঁ মই বৰমাৰ ঘৰৰ পৰা। এতিয়া এনেকুৱা দেখিবলৈ ধুনীয়া হৈছে। ইয়াৰ নামটো মই নাজানো, যদি আপোনালোকে জানে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু এইজোপা কেনেকুৱা লাগিছে, ভাল লাগিছে নে বেয়া লাগিছে সেইটোও জনাব। এইটো এতিয়া মই হেঙিং টাব অনা নাই, হেঙিং টাব আনিলে মই আকৌ হেঙিং টাবত এইটো ৰিপ'ৰ্ট কৰিম। তাৰপিছত এইটো মোক ছাৰে দিছিলে, 4-5টামান লতা দিছিলে। তাৰপিছত এতিয়া এইটো দেখিবলৈ এনেকুৱা হৈছে। এইটো মই হেঙিং টাবত ৰিপ'ৰ্ট কৰিম। প্ৰথমে এনেকুৱা সৰু টাবতে লগাই থৈছোঁ এইজোপা। এইজোপা হেঙিং প্লেণ্ট, এইটো ৱাণ্ডাৰিং জিউ। এইজোপাও এনেকুৱা জোপোহা হৈ পৰিলে দেখিবলৈ ধুনীয়া লাগে। আগবোৰ ছিঙি আকৌ টাবত ৰুই দিলে এনেকুৱা জোপোহা হৈ পৰে। মই এনেকৈয়ে কৰিছোঁ এইটো। গতিকে এতিয়া দেখিবলৈ ধুনীয়া হৈছে, এনেকুৱা জোপোহা হৈ পৰিছে এইটো। এইজোপা ফুলি থাকিলে বৰ ধুনীয়া লাগে, কিন্তু এতিয়া ফুলি শেষ হৈছে। এইজোপা মই হেঙিং টাবতে দিছোঁ। এইটো এতিয়া দেখিবলৈ হেঙিং প্লেণ্টৰ নিচিনাই হৈ পৰিছে। গোটেই চাৰিওফালে লতা টাইপৰে ডালবোৰ ওলাই আছে এইজোপা। গতিকে এইজোপা আপোনালোকেও এনেদৰে হেঙিং টাবত দিব পাৰে। এইজোপা হেঙিং প্লেণ্ট। এইটো হেঙিং টাবতে দিম। বাইদেউ এগৰাকীয়ে দিছিলে, এতিয়া ধুনীয়াকৈ গ্ৰ'থ হৈছে, এইটো নতুন পাত ওলাইছে। গতিকে এইজোপা আপোনালোকৰ ওচৰত আছেনে নাই বা এইটো কেনেকুৱা লাগিছে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু নামবোৰ জানিলেও আপোনালোকে জনাব। গতিকে এইজোপা পিটুনিয়া মই আগৰ ভিডিঅ'ত কৈছিলোঁ, এইটো কেনেকুৱা কালাৰত ফুলে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গতিকে এইজোপা। তাৰপিছত এইজোপা হৈছে হেঙিং প্লেণ্ট। এইটো স্কুলৰ বাইদেৱে দিছিলে আৰু এতিয়া ইয়াৰ ধুনীয়াকৈ তলৰ পৰা পুলি ওলাই আহিছে। এতিয়া দেখিবলৈ ধুনীয়া হ'ব। এইটো মই হেঙিং টাবতে দিছোঁ। আপোনালোকে যদি এইটো ৰুব বিচাৰে তেতিয়াহ'লে হেঙিং টাবতে দিব, দেখিবলৈ এইটো ধুনীয়া লাগে। এইজোপা পাৰ্পল হাৰ্ট। মই এই আগৰ ভিডিঅ'ত এইজোপা আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। গতিকে মোৰ হেঙিং প্লেণ্টবোৰ চাই কেনেকুৱা পালে আপোনালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। তাৰপিছত এইজোপাও হেঙিং প্লেণ্ট হয়। এইটো হালধীয়া ফুল ফুলে, হালধীয়া ৰঙৰ সৰু সৰু ফুল। গতিকে এইজোপা আপোনালোকৰ আছেনে নাই কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু যদি ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰি দিব। এইজোপা নিধিয়ে তাইৰ খেলনা বস্তু লৈ গধূলি সময়ত এনেধৰণে ধুনীয়াকৈ খেলি আছে, তাইৰ বাৰ্থডে কেক লৈ। এপল বল, মেংগো, অৰেঞ্জ, আইচক্ৰীম, এলিফেণ্ট, ভেন। মই তাইক এই পেঞ্চিল কাজলেৰে ফুট লগাই দিওঁ ৰাতিপুৱা, সেইকাৰণে তাইও সেইটোৱে নকল কৰিছে।
নিজে ফুট লগাবলৈ বিচাৰিছে। তেনেদৰে তাই যি টি কৰি থাকে। Apple, ball, mango, cat, dog. Oh, happy birthday!